নমস্কাৰ, কি খবৰ? নিশ্চয় আপোনালোক ভালেই আছে, ময়ো ভালেই আছোঁ। এতিয়া সন্ধিয়াৰ সময় 4টা বাজি 25 মিনিট গৈছে আৰু এতিয়া মই যাবলৈ ওলাইছোঁ মাৰ ঘৰলৈ বুলি। মানে মই মাৰ ঘৰত যিমান দিন থাকোঁ তাৰে স্পেচিয়েল মমেণ্টবিলাক, স্পেচিয়েল বুলি নহয় আৰু যিমান পাৰোঁ যি পাৰোঁ মই ভিডিঅ' কেপচাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাব। তাৰ আগতে মই আপোনালোকক এটা বস্তু দেখুৱাবলৈ বিচাৰিছোঁ। মাইনা এফালে গৈছিলে তেজপুৰৰ ফালে, তেতিয়া এই 3টা বস্তু লৈ আহিছিলে। সঁচাকৈয়ে বেয়া কথা নুশুনিবা, বেয়া কথা নক'বা, বেয়া বস্তু নাচাবা। এইটো কাৰণেই মই ৰুমত ৰাখিছোঁ যাতে মানে মই এইখিনি ফ'ল' কৰিব পাৰোঁ। সেয়াই আৰু কেনেকুৱা লাগিছে জনাব। এয়া আমি চেপন পাই গ'লোহি। বজাৰত কিবা লৈ যাবলৈ বুলি সোমাইছোঁ আৰু তাৰপিছত ঘৰত গৈ লগ পাম আপোনালোকক। মা ঘৰ আহি পালোহি, সেইখিনিতে ভিডিঅ' কৰা নহ'ল, ভাগৰুৱা হৈ আছিলোঁ। এতিয়া সময় হৈছে 7:32। এতিয়া আমি আহিলোঁ আমাৰ ঘৰৰ ওচৰৰ দাই-খুৰীহঁতৰ ঘৰলৈ। মাইনা এইফালে খুৰী। তামোল খাবা মাইনা? তামোল খাই দিওঁ বোলে। এইটো মাৰ চুৱেটাৰ, মানে শাহু মাৰ চুৱেটাৰ, ব্লাউজ চুৱেটাৰ আৰু মায়ে ক'লে পিন্ধি যোৱা, মানে পিন্ধিব ভাল লাগিছে যদি পিন্ধা। সঁচাকৈ শাহু মাৰ বস্তু পিন্ধাৰ আমেজেই বেলেগ। এতিয়া আমি বাৰ ঘৰলৈ বুলি গৈ আছোঁ আৰু পোৱালিটোক আপোনালোকক দেখাম দেই। ঐ, কি খবৰ? ভালনে তোমাৰ? লাজু কি সদায় এনেকে থাকে মানে তাই। খবৰ? কি খবৰ? তোমাৰ চুলিখিনি আউলি বাউলি হৈ আছে আৰু তুমি এই সৰু দাঁতটি যে নাই মাজত কি হ'ল কৈ দিয়া না কাহিনীটো। নিগনিয়ে লৈ গ'লগৈ আকৌ। কিনো এইটো আমাৰ নিৰ্মাণু। অ' নিৰ্মাণু, কি হ'ল? মাহেক জোকাইছা নেকি? কি হ'ল? অকল বোলে তুমি শুইয়ে থাকা? নেকি? ইচ কি কৰিছে? ইচ তাৰ ষ্টাইল দেখিছা নেকি? ইচ ৰাম গোটেইটো কি কৈছা এইবোৰ তুমি? তুমি কাৰ নিৰ্মাণু? তুমি মাহী নিৰ্মাণু নি? তুমি মাহী নিৰ্মাণু নেকি? নাযাওঁ। কি? অহ, তুমি মাহীৰ নিৰ্মাণু নি? খেলিছে, ই নিজকে চাইছে। এইটো কোন মাইনা? মাইনা কি নাহা? মাহীয়ে টোপনি ভাঙি দিলে নেকি তোমাৰ? এইয়া ল'ৰাৰ মাক। কি খবৰ? খবৰ আজি এতিয়ালৈকে চাগে 3বাৰমান সুধিলো ন? কেমেৰাৰ সন্মুখত নাৰ্ভাছ মানুহ। টুটুলুকে নুজুকাই আৰু দেই। মাৰ বেটা নে মাহী বেটা কৈ দিয়া? মাহী। মাৰ বেটা নে মাহী বেটা কৈ দিয়া? মাহী কোৱা। অ' মা। মাহী। অ' মা। মাহে প্ৰথম কম হয়নে? মাহী। অ' কৈ দিয়া। অ'। ইয়া খাবৰ হৈছে নেকি? হাই কৈ দিয়া অংকুৰ। মাইনা হাই কৈ দিয়া। ইচ বহুত পইচা পাইছোঁ মই, বহুত পইচা পাইছোঁ ইউটিউবৰ পৰা। মানুহে ভিডিঅ' চাই মোক লাইক নমৰাকৈ নাযায়, ছাবস্ক্ৰাইব নকৰাকৈ নাযায়। হাই, আকৌ আহিম। আমনি নোপোৱালৈকে আহিয়ে থাকিম। ইমান ধুনীয়া ধুনীয়া ফুল।
এয়া আমি বাহঁতৰ ঘৰৰ পৰা ওলালোঁ। ঘৰটো যিহেতু ওচৰতে, মা আৰু মই, মা আগতীয়াকৈ আহিছিলে কোৱা নহ'ল। মা আৰু মই খোজকাঢ়ি যাব ওলাইছোঁ ন। কেনেকুৱা দেখিছে? ভালে লাগিছে। ভালে লাগিছে বোলে নিজে নিজে কৈ লৈছোঁ। কেনেকুৱা দেখিছে? ভালে লাগিছে। ভালে লাগিছে বোলে নিজে নিজে। এতিয়া বাৰ ঘৰৰ পৰা আহি পেলাই অকণমান ৰেষ্ট লৈছোঁ। একদম ৰেষ্ট ল'বলৈ বুলিয়েই ভাবোঁ মানে, কিন্তু ৰেষ্ট লোৱা নহয় আচলতে। ইফালে সিফালে তেনেকৈ যোৱাই হয়। এতিয়া হৈছে পিছবেলাৰ 3:51 হৈছে আৰু তাৰপিছত আকৌ এফালে যাব লাগিব। এনেকুৱা হয় ন, নতুনকৈ বিয়া হৈ পেলাই মানে পৰিয়ালৰ মানুহখিনি ফুৰিব লাগে যে, সেইখিনিয়ে কৰিবলৈ আমি আহিছোঁ। আচলতে ফুৰিবলৈ বুলি আহিছোঁ পৰিয়ালৰ মানুহখিনি। এতিয়া যাম আপাহঁতৰ ঘৰলৈ, মানে মাৰ বাইকৰ ঘৰলৈ যাম আৰু চাওঁ মানে কেতিয়ানো যোৱা হয়, কিনো খোৱা মানে কিনো কৰা হয় আৰু কিমান ভাল। মানে মই এইটো বুজাবলৈ চেষ্টা কৰিছোঁ যে যিসকলে নতুনকৈ বিয়া হৈছে সেইসকল মানুহজনৰ ঘৰ অভিয়াছলি ভাল লাগে। নতুন এখন ঘৰ, সকলো মানুহ নতুনকৈ আদৰি লোৱা এখন ঘৰ, সেইখিনিতো ভাল লগা আছেই। তাৰপিছত যে এটা হেঁপাহ থাকে বহুত দিনৰ পিছত মাৰ ঘৰলৈ যোৱা, মাৰ ঘৰলৈ যাম যেন, বহুত দেৰিলৈকে শুই থাকিম, সেইখিনি হেঁপাহ। কিন্তু তেনেকুৱা একচুৱেলি নহয় যে মাৰ ঘৰলৈ গৈ পেলাই মানে দেৰিকৈ উঠিম, তেনেকুৱা নহয়। মানে কি মনৰ হেঁপাহতে নেকি এনে জানো সোনকালে উঠিহে পাওঁ, আৰু যে এইটো থাকে যে এক্সাম শেষ হ'লে বহুত শুম আৰু টোপনি মাৰিম, সেইটো তেনেকুৱা নহয় ন। এক্সাম শেষ হোৱাৰ লগে লগে টোপনিও শেষ হয়। যাব ওলাইছোঁ আমাৰ দাদাহঁতৰ ঘৰলৈ। কালি দাদাহঁতৰ ঘৰলৈ যোৱা নহ'লে, ভাবিছোঁ আৰু এইবাৰতে যিমান পাৰোঁ দাই খুৰীহঁতৰ ঘৰত, বৰমা বৰ্তাহঁতৰ ঘৰত ফুৰি যাওঁ। ইয়াৰ পিছৰখিনি চাবলৈ আপোনালোকেতো নিশ্চয় পাব, চাই গৈ থাকিব। এতিয়া মই ওলাই লৈছোঁ, আধা ওলোৱা হৈছে আৰু অকণমান ওলাব বাকী আছে। চাই থাকিব, ষ্টে টিউন। আমি পাই গ'লোহি দাইহঁতৰ ঘৰত। কি হ'ল? মাত দিবলৈ লাজ লাগিছে নেকি? হা? এইয়া আমাৰ ভিনদেউ, ফুলা ফুলা গাল। ঘৰত আলহী আছে নাই নেকি? বজাওকচোন এইটো। কি কৰিছা? হাই কৈ দিয়া ভাইটি, হাই কৈ দিয়া। মা আছে নাই? খুৰী? এতিয়া আমি ড্ৰয়িং ৰুমতে বহি খুৰীহঁতৰ লগত কথা পাতি আছিলোঁ। যাৰ ঘৰলৈ আহিছোঁ এইগৰাকী হৈছে খুৰী ভাইটি, আৰু এইগৰাকী আমাৰ সিদিনাখন গৈছিলোঁ দাদাহঁতৰ ঘৰলৈ। এয়া হৈছে ভাইটি, তাক কিবা কিবি সুধি আছিলোঁ। এই ৱালখনত মই আপোনালোকক দেখুৱাম গৈ পেলাই। ইয়াতে এইবিলাক ষ্টিকাৰ লগাই থৈছে। এইবিলাক যে আমাৰ কপিবিলাকত আহে যে কভাৰ পেজবিলাকত, তাৰে কাটি কাটি লগাই থৈছে। সঁচাকৈ ভাল লাগিছে, তাকেই কৈ আছিলোঁ তাক। ফুটবল খেল চাই সঁচাকৈ বহুত ভাল পাওঁ। ইয়াতে বহি সকলোৱে আমি খেল চাই আছিলোঁ, আৰু খেলৰ মাজতে বহুত ধুনীয়া এটা অনুষ্ঠান চাই আছিলোঁ ইউটিউবাৰবিলাকৰ বিষয়ে। যিহেতু মই ইউটিউবৰ ভিডিঅ'ই বনাই আছিলোঁ, ইয়াত ডিম্পু বৰুৱাৰ লগতে বহুতো জনপ্ৰিয় কিছুমান ইউটিউবাৰ আছিলে। তাতে মানে ইয়াত এইটো আলোচনা কৰা হৈছে যে মানে কেনেদৰে ইউটিউবত আগবাঢ়িব পাৰি। ধৰক ইউটিউবাৰ হ'বলৈ হ'লে কি কি লাগিব, নাইবা অকল ইউটিউবৰ ভিডিঅ' বনাওঁতে অকল ব্যস্ত থাকেনে, তাৰ বাহিৰেও কিবা কিবি কৰে, এনেধৰণৰ কিবা কিবি বহুত কথা আলোচনা হৈ আছিল। তাৰ মাজত বহুত কথা হয়তো শুনিবলৈ মোৰ থাকি গ'ল, কাৰণ কথা পাতি আছিলোঁ খুৰীহঁতৰ লগতে। তাৰপিছত এতিয়া ইয়াত ভাবিলে ভাবক পাই বুলি দিছে। আপুনি যি ভাবিব পাৰে সেয়াই হৈ উঠিব। ইয়াত এটা বস্তুৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছিলে। এটা বৈজ্ঞানিকে বস্তু সৃষ্টি কৰিছে, যোনটো বস্তু আপোনাৰ মগজুতে লগালে আপুনি যোনটো ভাবে একচুৱেলি সেইটোৱে হৈ উঠে। কম্পিউটাৰত আপুনি টাইপিং কৰিব নালাগে, যোনটো ভাবে সেইটো হৈ উঠে একচুৱেলি কম্পিউটাৰত। ইয়াত গাহৰি আৰু বান্দৰৰ মগজুৰ দ্বাৰা পৰীক্ষা কৰা হৈছিল। মানে এয়া তাকেই বহুত ধুনীয়া এটা অনুষ্ঠান। সঁচাকৈ মানে আজিকালি দিনত কি কৰিব নোৱাৰে আচলতে। আজিকালি সকলো ধৰণৰ কাম বিজ্ঞানে কৰিব পাৰে, নহয়নে? আমাৰ যাবলৈ সময় আহি গ'ল। এতিয়া আমি যাবলৈ বুলি লৈছোঁ। ঠাণ্ডা যিহেতু একদম চুলি তুলি জেকেটৰ ভিতৰত ভৰাই লৈছোঁ, জেকেট পিন্ধি লৈছোঁ। আজি আমাৰ ইয়াত 4 নম্বৰটো দিন আছিলে, যাবগৈ লাগিব। মোৰ ক্লাছ আছে, তাৰপিছত মাইনাৰ কিবা কিবি কাম আছে আৰু সেইকাৰণে যাব ওলাইছোঁ আৰু।
এটা সপোন লগা দি থাক, সঁচাকৈ নহয়নে বাৰু? যোনটো ইয়াত কেতিয়াও দেখাই নাছিলোঁ। আমাৰ নিজৰ ঠাইত এয়া। যদিও ভাল লাগিছিলে, বহুত দুখো লাগিছিলে, কাৰণ দুখীয়া মানুহবিলাকৰ সঁচাকৈ বহুত, দুখীয়া বুলি নকওঁ, সকলোৰে বহুত লোকচান হৈছে, বহুত বেছি লোকচান হৈছে। কিন্তু এটা নেদেখা বস্তু ওচৰৰ পৰা দেখিলোঁ, কিবা এটা ভালো লাগিছিলে। কৈছোঁৱেই, কিবা এটা ভাল যিমানেই লাগিছে সিমান বেয়াও লাগিছে। গছ গছনিবিলাকৰ পাতবিলাক দেখি, মানুহৰ শাকনি বাৰীবিলাক দেখি সঁচাকৈয়ে মানে ভাল লগা এটা বেয়া লগা অনুভৱ। এই নহয়, আমাৰ ঘৰৰ ওচৰৰ ভাইটি এটাই ক'লে গোটেই মানে বৰফে কম নে বৰষুণে ভৰি আছে আৰু পুৰা। এয়া দেখিছেনে শাকনি বাৰীবিলাক কেনেকুৱা হৈ আছে। ইয়াত বাৰু বেছি পাচলি নাছিলে, কিন্তু আমাৰ বাৰীকেইখনত পাচলিবোৰ বহুত নষ্ট হ'ল। মানে পুলিবিলাকো মই মায়দিয়া আপোনালোকক ফিল্ডটো অলপ পিছতে লাগিছেনে? দেখুৱাম। এই আমাৰ ঘৰৰ ওচৰৰ আণ্টি এগৰাকী ঘৰৰ মানে এটা চাইড আৰু দেখুৱাইছিলে। এইয়া দেখিছেনে কিমান বগা হৈ ভৰ্তি হৈ পৰি আছে। আৰু এয়া লাহে লাহে গৈ দেখিছে আপোনালোকে পৰিয়ে আছে। ইয়াত দিয়া হৈছিলে আলু আৰু মটৰ। সঁচাকৈ দেখি সঁচাকৈ বেয়া লাগিছে। আৰম্ভণিৰ পৰা এইখিনি চাই আছিলোঁ, কেতিয়া ডাঙৰ হ'ব। আজি আহি হঠাৎ দেখিলোঁ এনেকুৱা অৱস্থা। আৰু এখন বাৰী আছে, সেইখিনিতে দেখুৱাম কেনেকুৱা হৈ আছে আগলৈ গৈ পেলাই। এইফালে এইয়া দেখিছে নহয়, এইখিনি মই মাহঁতক কৈছিলোঁ এইফালে ইয়াতে গুটি সিঁচিবলৈ, আৰু আহি সম্পূৰ্ণ মানে বিধ্বস্ত বুলি যোনটো শব্দ কয় তেনেকুৱা আৰু চব শেষ। সৰুতে এটা মানে ইংলিছত মানে লেংকো বুলি এটা ষ্টৰি পঢ়িব পাইছিলোঁ। সেই খেতিয়কজনৰ নিচিনাই অনুভৱ হৈছে আৰু। কি টকলা কৰিলে? ৰাম ৰাম, গৈছো। বা আচৰিত, জীৱনত ইমান ডাঙৰ হ'লো সি প্ৰথম দেখিছোঁ আৰু ঘৰতে এনেকৈ পৰি থকা। দেউতা কেনেকুৱা লাগিছে? মায়দিয়া বৰফৰ নিচিনা লাগিছে নাই? ৰাস্তাটো চাফা কৰিছোঁ, ৰাস্তাটো কিমান বস্তা গোটেই ৰাস্তাটো কৰি দিব নোৱাৰা। ইমান ৰাতিপুৱা আমাৰ গধূলি না হয়, কিন্তু ভগৱান কি গধূলি হয় তেনেকুৱা হৈ আছে। পাতে ভৰি আছে। আমাৰ ভাই পাই গ'লোহি ৰুমটোক বহুত বেছি মিছ কৰি আছিলোঁ। এইখিনি দেখিছেনে কেনেকুৱা অৱস্থা বেয়া। আমি সেইখিনি নাপালোঁ, আমাৰ তাত মানে মাৰ ঘৰত এনেকুৱা হোৱা নাছিল, মানে বৰফ পৰা নাই। এইটো লাকিলি আজি আহি পাইছোঁ, পাৰ্চেলটো আজি পাইছেহি। একচুৱেলি কালিয়ে ফোন কৰিছিলে আৰু আমি ৰখাই থ'লোঁ এদিন। এইটো কিনো হয় বস্তুটো চাওঁ আহক। আমি আনবক্সিং কৰিছোঁ, মানে মাইনাই আনবক্সিং কৰিছে। কি হ'ব পাৰে এনেই মই জানো, মাইনাও জানে। আপোনালোকক ছাছপেন্সত ৰাখিছোঁ অলপমান দেৰি। মাক নাই মাতাকে যে আহি পেলাই মাতিলে। মই নামঘৰত সোমাই আছা কাৰণে মাতিম আৰু। ৱাও, কি কালাৰটো এইটো আহিলে যে মই পিংক দিছিলোঁ? কি মানে কি আকৌ মই পিংক কালাৰ দিছিলোঁ, বেলেগ আকৌ দেই। ঠিকে আছে, কালাৰটো ভালে লাগিছে। হাঁহি ধেমালিৰ মাজতে ভিডিঅ'টি সামৰণি মাৰিছোঁ। যদি কিবা ভুল হৈছে এইটো ভুলটো শুধৰণি কৰি দিব, আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ লগ পাম আৰু নতুন